হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই আহিলে মস্ত ধাৰাসাৰ বৰষুণ। এয়া চাওকচোন, গোটেই একদম বৰষুণ দিলে পিছে ভালে লাগে, ধুমুহা দিলেহে বেয়া লাগে। আৰু কাম বন কৰি মেলি গা পা ধুই আজৰি হৈ আহি মই ভাজি আছোঁ কাচকল আলু। মোৰ খুব প্ৰিয় হয়, ৰাতিপুৱাই যিহেতু ভাত খাওঁ সোনকালে, ৰাতিত ভাত খোৱা নহয়। আৰু এয়া মাছ বনাই আছোঁ স্কচ আলুৰ সৈতে। ৰাতিটো তেনেকৈ ভাত আমি নাখাওঁ, প্ৰায় কেতিয়াবা খোৱা যায়, প্ৰায় নাখাওঁৱেই। আৰু কাম বন আজৰি কৰি মই দেখিছে ৰুমৰ অৱস্থা, কাটিং কৰিব আছে ব্লাউজ কিবা কিবি, আৰু ভাবিলোঁ পেপাৰ কেইখনমান উলিয়াই লৈছোঁ, কিবা কিবি ডিজাইন কাটিম। ৰুমটো লাহে লাহে চাফা কৰিব লাগিব, লেতেৰা হৈ আছে খেলি মেলি। আৰু এইফালে এডাল ষ্টেণ্ড অৰ্ডাৰ কৰিছিলোঁ, লেপটপ ষ্টেণ্ড হয়, খুব ধুনীয়া হয়, ধুনীয়াকৈ থ'ব পাৰি, প্ৰব্লেম নাই। আৰু মই বনাইছিলোঁ পায়স। মোৰ মানে ইমান প্ৰিয় নহয় যদিও কেতিয়াবা কেতিয়াবা খাওঁ, ভাল লাগে। আৰু আকৌ লগ পাম নতুন এটি মিনি ব্লগৰ সৈতে। বাই বাই।